নমস্কাৰ বহুদিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আজি মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ নামসমূহ এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক জনাবলৈ ওলাইছোঁ। আশা কৰোঁ মোৰ এই ক্ষুদ্ৰ প্ৰয়াসক আপোনালোকে সঁহাৰি দিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্ব অতিকেই বিৰল আৰু তেখেতে যিমানবোৰ গ্ৰন্থ ৰচনা কৰি গৈছে সেই সকলোবোৰৰ বিষয়ে মই পাৰ্টকৈ ইয়াতে দেখুৱাই গৈছোঁ। প্ৰথমে তেখেতে ৰচনা কৰা কাব্যসমূহৰ বিষয়ে মই ইয়াতে উল্লেখ কৰিছোঁ। মই কাব্যসমূহৰ নামবোৰ উল্লেখ কৰিছোঁ। প্ৰথমে তেখেতে ৰচনা কৰিছিল হৰিশ্চন্দ্ৰ উপাখ্যান, তাৰপিছত ৰুক্মিণী হৰণ কাব্য আৰু বলিচলন, অমৃত মথন, অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ নামৰ কাব্যকেইখন তেখেতে ৰচনা কৰিছিল। তেখেতৰ ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহসমূহ হ'ল ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ যিখন সংস্কৃতত আছে, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পতন। তেখেতৰ অনুবাদমূলক গ্ৰন্থসমূহ হ'ল ভাগৱতৰ প্ৰথম, দ্বিতীয় আৰু ষষ্ঠ স্কন্ধ, য'ত অজামিল উপাখ্যান আখ্যানটি আছে। অষ্টম খণ্ডত আছে বলিচলন আৰু অমৃত মথন আখ্যানটো। দশম, একাদশ আৰু ভাগৱতৰ দ্বাদশ স্কন্ধটো তেখেতে মূল ভাগৱতখনৰ পৰা অনুবাদ কৰিছিল। আৰু তেখেতে মূল ৰামায়ণৰ পৰা উত্তৰাকাণ্ড ৰামায়ণ খণ্ডটিও ৰচনা কৰি উলিয়াইছিল। তাৰপিছত তেখেতে ৰচনা কৰা অংকীয়া নাটসমূহ হ'ল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। তেখেতে ৰচনা কৰা গীতসমূহ হ'ল বৰগীত, ফতিমা, টুটই আৰু চপয়। নাম প্ৰসংগৰ পুথি হ'ল কীৰ্তন আৰু গুণমালা। ভিডিঅ'টি ইমানেই। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক উৎসাহ যোগাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।